ফ্ৰেন্ডছ আজি মই এটা ভাল কাম কৰিছো বুলি ভাবিছো কিয়নো মই আজি ব্লাড ডোনেট কৰিছো আপোনালোকেও ব্লাড ডোনেট কৰিব পাৰে বহুতে ভাল কাম আৰু আপোনালোকে যদি বিশেষ কৰি ইয়াং হয় আৰু কোনো ধৰণৰ একো বেমাৰ নাই আপোনাৰ গাত তেনেহলে ব্লাড ডোনেট কৰাটো আপোনাৰ কাৰণে বহুত উপকাৰী কি বেনিফিট হয় ব্লাড ডোনেট কৰিলে মই আপোনালোকক অলপ কেইটামান কথা জনাব বিচাৰিছো আপোনালোকে যদি অলৰেডি জানে তেনেহলে বহুতে ভাল আৰু যদি কোনোবাই নাজানে তেনেহলে মোৰ এই মানে ভিডিঅ যোগেদি কিছুমান কথা জানিব পাৰিব বুলি মই আশা কৰিছো প্ৰথম কথা হল বন্ধুসকল যে ব্লাড ডোনেট কৰিলে আপোনালোকৰ হেলথৰ যদি সৰু সুৰা প্ৰবলেম থাকে তেনেহলে মানে ব্লাড ডোনেট কৰাৰ লগে লগে আপোনালোকৰ বহুত চান্স কম আছে যে সৰু সুৰা বেমাৰবোৰ আপোনালোকৰ গাত নাথাকে দ্বিতীয়তে বন্ধুসকল আপোনালোকৰ দেহাত যদি এক্সেস আইৰন ষ্টৰ হৈ থাকে তেনেহলে ব্লাড ডোনেটৰ জৰিয়তে সেই আইৰন লেভেলটো মানে এডজাস্ট হৈ যায় সেই এক্সেস আইৰনবোৰ নাইকিয়া হৈ যায় আৰু এটা বহুত ডাঙৰ বেনিফিট হল বন্ধুসকল আপোনালোকে যদি ব্লাড ডোনেট কৰে তেনেহলে হাৰ্ট এটেক হোৱা চান্স বহুতেই কম হৈ যাব আৰু এটা বেষ্ট বেনিফিট হল বন্ধুসকল আপোনালোকে যদি ব্লাড ডোনেট কৰে তেনেহলে কেন্সাৰ হোৱাৰ চান্স বহুত পৰিমাণে কমি যায় নেক্সট বেনিফিটটো হল বন্ধুসকল আপোনালোকে যদি ব্লাড ডোনেট কৰে তেন্তে আপোনালোকৰ লিভাৰটো হেলদি হৈ থাকে সো সকলোৱে যেতিয়াই চান্স পায় বা আপোনালোকৰ নিয়াৰেষ্ট সিভিল হস্পিটেল বা যতে ব্লাড ডোনেশনৰ যেটো কেম্প হয় তেন্তে আপোনালোকে নিশ্চিন্ত মনে গৈ আপোনালোকৰ ব্লাডটো ডোনেট কৰিব পাৰে একোৱে ভয় কৰিব নালাগে বন্ধুসকল আপোনালোকে যিখিনি ব্লাড ডোনেট কৰিব হেতু অতি কম সময়তে আপোনালোকৰ দেহাই ৰিপ্ৰডিউস কৰিব মানে এসপ্তাহৰ ভিতৰত আপোনালোকৰ নতুন ব্লাড সেল বিলাক জন্ম হ'ব আৰু নতুন ব্লাড আপোনালোকৰ দেহাত দৌৰি থাকিব আৰু বহুতেই বেনিফিটস আছে সৰু সুৰা যি কেইটা বেনিফিটস মেইন বেনিফিটস হেকেটা আপোনালোকক এই ভিডিঅৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছো যদি ভিডিঅটো চাই আপোনালোকে ভাল পালে প্লিজ লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়ালৈ আহু বন্ধুসকল আকৌ নেক্সট ভিডিঅত আপোনালোকক লগ পাম